আমি এতিয়া জালমুড়ি বনাম জালমুড়ি মেইন বস্তু হৈছে কি তেতলি টেঙাৰ আচাৰ এটো আনিব আপোনালোকে এনেকে অকমান মিক্সাৰ আনিব তাৰ পাছত মুড়িটো জানে লাগিবই শুকান জলকীয়া লাগিব কেইটামান আপোনালোকে এটো পুৰি লব লাগিব জুইত পুৰি লব লাগিব এটো আমি এনেকে ডেক্সিত বনাম ডেক্সিত মানে আমাৰ মানে ঠাই নাইটো এনেকা লোৱা বাসন নাই তো এনেকে বনাই আছো এতিয়া আপোনালোকে চাওক কেনেকে বনাব লাগে ইফালে ভাত হৈ মানে ভাজি বনাই আছে ডেক্সিত নাবালালি এনেকে মিক্সাৰ বিলাক দি লোৱা মজা তাৰপিছত দাদাগিৰি না দাদাগিৰি হ'ব লাগিব না জালমুড়ি হ'ব লাগিব না দাদাগিৰি দিলা ন দাদাগিৰি দাদাগিৰি হৈ গ'ল তামাম টেষ্টি লাগিব এইটো ইমলিটো মিক্স কৰাচোন ইমলিটো তাতে দিয়া তামাম টেষ্টি হ'ব দেই মজা লাগিব তামাম টেষ্টি ইমলিবোৰ দিয়াচোন ইমলি চিঙিবই নোৱাৰা নেকি নিকন চিঙা জলদি চিঙা ভালকে দিয়া এই ইমলিটো আমি দি আছো এতিয়া ইমলিটো আমাৰ দিয়া আছে দিছে আৰু এতিয়া জ্বালাবিলাক আমি এনেকে পুৰি আছো এতিয়া পুৰা হৈ গ'ল কেইটামান তো এতিয়া ভাঙি দিম এতিয়া মজা দিয়া এনেকে দিয়া একো নহয় দিয়া ভাঙি দিয়া এইটো এনেকে নহব কেইটামান কেঁচা জলকীয়া দিম পিয়াজ দিব লাগিব পিয়াজ তোমাক নিদিওঁ পিয়াজ নিদিওঁ এইটো পিয়াজটো কাটি লৈ ধামধুম কি জলকীয়াৰ গুটিবিলাক পেলাই আছা দে হ'ব এইটো ভাঙি দিয়া ইয়াতে ৰেডি কৰা জলদি কৰা ইয়াতে মিঠাতেল আছে ইয়াতে মিঠাতেল দিয়াচোন ইয়াতে অকমান মিঠাতেল দিয়া ঢালি দিয়া অকমান দিয়া যাতে নাকত চাপ মাৰি ধৰে এনেকে দিয়া পিয়াজ কাটা হৈ আছে আমাৰ এতিয়া দিব পিয়াজ বাস এইকেইটা জ্বালাকেইটা দি দিয়া আচ্ছা মিক্স কৰা ধুনীয়াকে মিক্স কৰা জলকীয়া কুটি আছে এতিয়া মজা কাটা ধুনীয়া হৈছে তামাম টেষ্টি হ'ব কিন্তু দেই মজা একদম মজা মস্তি কলক বঢ়িয়া অলপমান টেষ্টি কৰো টেষ্টি অকমান টেষ্টি কৰিব লাগিব টেষ্টি ভিডিঅ'টো যদি ভাল লাগিল লাইক কৰিব লাইক কৰিব